আমৰ বতৰত আমৰ আচাৰ অকণমান নথ'লে কেনেকৈ হয় নহয় জানো। এয়া আম কেইটামান আনিলে বনামকৈ থওঁতে পকিয়ে থাকিলে ভালেকেইটা, আৰু এইকেইটাই থাকে অলপ আধা পকা নিচিনা হৈছে, কিন্তু টেঙা আছে বাৰু। সেইকেইটাকে লৈছোঁ। এইকেইটা মই এতিয়া কাটি ল'ম। ভালদৰে ধুই ল'লোঁ, ধুই লৈ কাপোৰ এখনে মচি ল'লোঁ, মচি লৈ এয়া কাটিছোঁ ভালদৰে। এইখিনি কাটি লৈ পেলাই মই নিমখ অলপ দি থ'ম। আৰু এয়া আম কটা হৈ গ'ল। আমখিনি বৰ ডাঙৰো কৰা নাই, বৰ সৰু কৰা নাই, মাজতে ৰাখিছোঁ। আৰু এয়া নিমখ দি দিছোঁ, বৰ বেছি নহয় কাৰণে 2 চামুচমানেই দিছোঁ, বেছিকৈ নাই দিয়া। নিমখখিনি আমত সোমাবৰ বাবে এনেদৰে লৰাই মই সেয়া তল ওপৰ কৰি দিছোঁ। মই আনকালে 3 দিনমান ৰাখোঁ নিমখ দি পেলাই। এতিয়া আধা কেঁচা কাৰণে আমখিনি সোনকালেই নিমখ সোমাই যাব, সেইকাৰণে 2 দিনমানেই ৰাখিম। এয়া 2 দিনৰ পাছত এয়া পানী ওলাইছে দেখিছেনে আমৰ পৰা। মই পানী নাই দিয়া, আৰু এইখিনি মই এতিয়া ভালদৰে টুকি পেলাই ৰ'দত দি দিম। এয়া পানীখিনি পেলাই ল'লোঁ, আৰু ৰ'দত দিয়া আগত এয়া অলপ হালধি দি লৈছোঁ। হালধি অলপ সৰহকৈ দিছোঁ, তেতিয়া পোক চোক নালাগে আৰু সানি লৈছোঁ। টান ৰ'দত এদিন দিলেই হ'ব, আৰু মই সেয়া উপমুৱাকৈ এয়া ৰ'দত দি দিছোঁ। আৰু এইখিনি ৰ'দত দিয়াৰ পাছত আনিলোঁ। কেৰাহী এখন পাতি লৈছোঁ, আৰু তেল অলপ দি লৈ এয়া গৰম কৰি ল'ম। তেল গৰম হৈ গ'ল। এতিয়া মই জুইৰ পৰা নমাই পাঁচফোৰণখিনি দি দিছোঁ। পূৰা গৰমে দিলে দেৰি যাব, সেইটো কাৰণে এনেদৰে দিছোঁ। আমৰ আচাৰ কৰিবলৈ একদম মজু। এনেদৰে সকলোৱে কৰিব পাৰিব। ইয়াত দেৰি নাই যোৱা দেখিছেনে। এতিয়া মই আমখিনি দি দিম। আম বেছি নহয়, অকণমানহে, সেইকাৰণে তেলো কমকৈ দিছোঁ। আৰু ইয়াত মই অকণমান মছলা এড কৰিম। জিৰা, ধনিয়া, জলকীয়া গুড়ি অকণমান সৰহকৈ দিম, জ্বলা হ'বলৈ। লগতে অকণমান জালুকৰ গুড়ি দি দিম, বৰ বেছিকৈ নিদিওঁ। তাৰপিছত এয়া মছলা, আচাৰৰ মছলা বনাইছিলোঁ ঘৰতে, অকণমান আছেগৈ, আৰু বগৰী দিবৰ কাৰণে বনাইছিলোঁ যে, সেইখিনি দিছোঁ। এতিয়া ভালদৰে এইখিনি মিহলাই ল'ম। আমৰ আচাৰ ৰেডি। এইখিনি মই ঠাণ্ডা হ'লে টেমা এটাত ভৰাই ল'ম। এইখিনি আচাৰখিনি ঠাণ্ডা হ'ল, আৰু এতিয়া মই টেমা এটাত ভৰাই থ'ম। দিম বুলিলে ইয়াত পকা জলকীয়া পাছত এড কৰিব পাৰিব শুকুৱাই লৈ। মিঠাতেল অলপ গৰম কৰি থৈছিলোঁ, এতিয়া ঠাণ্ডা হ'লত দি দিম। আমৰ আচাৰ ৰেডি। আৰু আমৰ আচাৰ কৰিবলৈ বহুত অজু, এনেদৰে কৰিব, একেবাৰে অজু উপায়। আৰু ভিডিঅ'টো যদি ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, আৰু বন্ধুৰ লগত শ্বেয়াৰ কৰি দিব। আৰু আজিলৈ আহিছোঁ, বাই বাই।